ৰাতিপুৱা 5টা বজাতে উঠি বায়েকক উঠাই একেবাৰে বা স্কুল আছে ন উঠা ন কৈ দিয়াচোন কোৱা গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে চাগে আৰু মোৰো ভালেই চ' আজিৰ দিনটো দেখুৱাব চেষ্টা কৰিম আপোনালোকক চাই যাব আৰু এতিয়া আমাৰ ডাঙৰ বেটী স্কুল ওলাই আছে আৰু সৰু বেটীয়ে কথা পাতি আছে সেয়া আপোনালোকে দেখিব পাইছে চ' চাই থাকক ভিডিঅ'টো শেষলৈ গুড মৰ্ণিং লুকাইছে বা এইফালেহে আছে ওলাই আছে মোৰ মাহে মোক বা বুলি কৈছা যে তুমি বায়েকক ল'লোঁ বুলি এতিয়া ভনীয়েকো মোৰ একদম কোচতে উঠি গ'ল ন গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং ক উলটি গ'ল একেবাৰে তুমি পাৰিলা অলপ ওলাই যাওঁ বাহিৰলৈ ফুৰাই আহোঁ ইয়াত ন কি চাইছা তুমি কি চাই আছা মেকুৰী ৰৈ আছে একেবাৰে সেইটো কাৰণে চাই আছে উৎপাত হৈছে দেই মেকুৰী ইয়াক পালে আৰু মেকুৰী একো নাই আৰু ইয়াক আৰু এইফালে ভয়ে নকৰে ন তোমাক নকৰে দেই বগাটোতে আৰু নকৰে বগাটো আৰুৱে নকৰে বাই বাই ভালকৈ যাবি দেই ব্ৰাছ কৰি আছে আহি গ'ল ভান বাই বাই দেই যাবা আৰু দেই বাই 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 দিয়া তাম্বুলে থাকি গ'ল আনো তুমি যোৱা আৰু দেই মামীৰ লগত মই যাওঁগৈ বাই বাই আলহী আহিব ঘৰ মুচি আছে বায়ে আৰু এইফালে মই আলু পিঁয়াজ নহৰু আদা ঠিক ঠাক কৰি আছোঁ আমি আছোঁ চাংঘৰত সেয়া বতৰ একেবাৰে ধুনীয়া হৈ আছে ঠাণ্ডা ঠাণ্ডা কুল মই গা পা ধুই ভাতটো বহাই দিলোঁ আৰু বায়ে এতিয়া চব্জি বনাব যিহেতু আলহী আহিব বৰ্তাহঁত মাজুলীৰ পৰা তেওঁলোকৰ কাৰণে সোনকালে বনাই দিয়া হৈছে আহেনে নাহে জানো এতিয়া গম নাপাওঁ কিন্তু আহিম বুলি কৈছে যিহেতু ভাইটিৰ এডমিশ্যন কৰিব আহিছে মেট্ৰিক ৰিজাল্ট দিলে এইবাৰ চ' তেওঁলোকৰ কাৰণে আৰু সোনকালে যা যোৰ কৰি আছোঁ আদা নহৰু জলকীয়া একেলগে মিক্সাৰ কৰি লৈছোঁ এতিয়া সকলোখিনি মই এতিয়া ৰেডি কৰি থৈ দিছোঁ আৰু আহি পিনি বা বনাই ল'ব চ' সেয়া হৈ গ'ল মোৰ কিটচেনৰ কাম খতম আজি অলপ ঠাণ্ডা পৰিছে ন কাকে এইফালে কুকুৰা বান্ধি থৈ দিছে একেবাৰে গোলাঘাটৰ কুকুৰা হেৰাব যোৰহাটত আমাৰ নাঞ্চলীৰ কুকুৰা আনি দিছে গোলাঘাটৰ পৰা আইতাই নাঞ্চলী উঠি আছা তুমি মায়ে একেবাৰে ব্লেংকেট পিন্ধাই থৈ দিছে ছোৱালীজনী গুড মৰ্ণিং উঠি গ'লা তুমি কান্দি আছা যে কাপোৰটো গুচাব পৰা নাই সেইটো কাৰণে কান্দি আছা ন
অলপ মিমি কৰিব লাগিছিলে আৰু অকণমান মামা বনাই দিম দে তোমাক আজি কাম কৰিবা হেল্ল' গাইজ গুড মৰ্ণিং কৈ দিয়া উঠিলে আমাৰ অঞ্চলি বব কৰিছে ন বব কৰিছে ন বব কৰিছোঁ কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া চবকে হেল্ল' হেল্ল' কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া মোমায়েকক পাই একেবাৰে ন ছাৰপ্ৰাইজ দিছে ন মামায়ে কেনেকৈ ওলাই মানুহবোৰ গমেই নাপায় মা মই চাগে সদায় ছাৰপ্ৰাইজ পাই 12টা বজাত আজি আকৌ কাৰ্বি আংলঙত আকৌ ভোটৰ ছেকেণ্ড অথনি নিউজ পাইছিলোঁ মানে ছেকেণ্ড এজনী চাহ বনাই আছে দেই গাখীৰ চাহ এয়া আজি বনোৱা ষ্টাইলটোৱে বেলেগ বটুৱা বটুৱা কৈছে কেনে ইয়াত বনাই চাহ খালে মজা লাগে গাখীৰ চাহ কেনেকৈ চাই আছে ভয় কৰিছে চাহ চাহ খাব লাগে লাল চাহ খালোঁ এতিয়া গাখীৰ চাহ তাৰপিছত খাম ভাত নাই নাঞ্চলি গাখীৰ কাক গোটেই কি ক'ম আৰু ষ্টেচনত পাই মানুহবোৰক চাই হাঁহিয়ে উঠিছিলে বেছি জমনি কৰিছে আৰু ই মানাও নকৰে নহয় আমাৰতো মানাও নকৰে নহয় বল বল চব উঠি যায় আৰু গুড মৰ্ণিং গুড মৰ্ণিং খাবহে লাগে এতিয়া নিজে খাব হাতত দিলে মোমায়েকে খুৱাব নাপালে বোলে অন্নপ্ৰসন্ন সেইকাৰণে জোৰ জবস্তি বিস্কুট খুৱাই আছে বায়ে কিটচেনত মাংস বনাই আছে মানে চব্জি মই অলপ বেটীৰ লগত আছিলোঁ আৰু বেটীও শুই যোৱা নাই এতিয়া যাওঁ বাৰ ওচৰলৈ চাওঁচোন কি বনাই আছে আৰু আপোনালোকক দেখুৱাইছোঁ क्या बना रही है बहन चिकन बिलाही हेलो यही पर ना हो गल सके एडमिशन সেয়া আজি খাম আৰু পুৰা ঠিকছে মানুহো নাই ঘৰত দুজনী ইফালে ইয়াই কাকি আছে লগতে আলহীয়ে খাব নোৱাৰিলে আমাৰ ভাত নেকি এইফালে খেলি আছে পেনত চিচি কৰি দিলে সেইটো কাৰণে গামোচা লগাই থৈ দিছোঁ মামুলু হেই মামুলু কি খাই আছা তুমি এইটোকে খেলিব লাগে দিন কোন হয় তুমি হয় মই হয় কৈ দিয়া কি এইটো কি কৰিছা সৰিয়হটো क्या कर रही है बेटी हेलो बेटी ये नहीं खाती है चलो देखो हेलो बोलो কি হল ओके बाय बाय बोलो
ৰেডি হৈ আছে আহিব পাৰা মামাহঁতি ভাত খাব দাইহঁতি ন ভাইটি ভাত খোৱা দেই আলহী নহয় এইজনী আমাৰ খোজকাঢ়ি আছে মেইন ব্লগাৰ খোৱা দেই ভালদৰে পাপৰ লোৱা বাৰ্থডেতে মাতিমগৈ আৰু দেই অন্নপ্ৰসন্ন মাতিব নোৱাৰিলে মাইনা ক'ব বোলে বেয়া পাইছে অলপ লগকে নাই পোৱা নাই বাৰ্থডে জানো ক'ত থাকিম নে তেতিয়া যোৰহাট এৰিবগৈ আৰু ন ডিচেম্বৰতে আছে শেষ আৰু এইটো মাহ লাষ্ট জুন জুলাই আগষ্ট এইটো কাৰণে আমি ভাত খুৱাইছোঁ আৰু এই নাই এনেকৈ নহ'ব গাহৰি লাগিব হয় নেকি লাষ্ট দিনা আহিবা নহ'লে ক্লাছ শেষ হ'ল আৰু তুমি এতিয়া আহিছা 24 তাৰিখে একদম শেষ প্ৰেক্টিকেল এক্সাম জুলাই ফাৰ্ষ্ট উইকত শেষ হ'ব। মেন এক্সাম শেষ হ'ল 20 তাৰিখৰ পৰা আছে main exam। অ'কে খাই লোৱা সেয়া আলহী আহি ভাত খাই আছে এতিয়া বৰ্তা আগতে লগ পাইছে ন আগৰ ভিডিঅ'ত আছে বৰ্তা মাজুলীৰ পৰা আহিছে ভাইটিক এডমিশ্যন কৰাইছোঁ আৰু খুব আমিও খাইছোঁ এতিয়া গোটেই হোৱাইট হৈ আছোঁ হোৱাইট সেয়া ৰান্ধনি বাইদেউ বনাই দিছে এতিয়া খাবহে লাগে নেকি খোৱা